নমস্কাৰ বন্ধুসকল, আপোনালোকক ষ্টাডি পাৱাৰফুল চেনেলটোলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম আৰ্টিকেল 370ৰ কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউজ, যিকেইটা এমচিকিউজ আপোনালোকৰ অনাগত এক্সামৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব। বন্ধুসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব, কাৰণ এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চালে আপোনালোকৰ জম্মু কাশ্মীৰৰ যিকোনো ধৰণৰ এমচিকিউজ আহিলে আপোনালোকে সহজে ইয়াৰ সঠিক উত্তৰটো উলিয়াব পাৰিব। তেন্তে বলক বন্ধুসকল, আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে জানে জম্মু কাশ্মীৰৰ পৰা 370 ধাৰা বাদ দিয়া হৈছে। গতিকে আমি ইয়াৰ বিষয়ে আৰু বেছি ক'বলৈ নাযাওঁ। বন্ধুসকল, আমি আলোচনা কৰিম ইয়াৰ গুৰুত্বপূৰ্ণ এমচিকিউজবোৰ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বন্ধুসকল, সংবিধানত অনুচ্ছেদ 35A কিহৰ লগত যুক্ত? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, জম্মু আৰু কাশ্মীৰৰ স্থায়ী বাসিন্দাৰ পৰিচয়ৰ লগত। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বন্ধুসকল, আপোনালোকে মনত ৰাখিব। অনুচ্ছেদ 35A জম্মু আৰু কাশ্মীৰৰ স্থায়ী বাসিন্দাৰ পৰিচয়ৰ লগত যুক্ত। কুৱেশ্যন নম্বৰ 2, আৰ্টিকেল 35A সংবিধানত কেতিয়া সংযুক্ত কৰা হৈছিল? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ গ, 1954। 1954 চনত আৰ্টিকেল 35A সংবিধানত সংযুক্ত কৰা হৈছিল। ভাৰতীয় সংবিধানৰ পৰা অনুচ্ছেদ 35A লগতে কোনখন অনুচ্ছেদক বাদ দিয়া হৈছে? আপোনালোকে নিশ্চয় জানে বন্ধুসকল। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ক, আৰ্টিকেল 370। 370ক 35A লগতে বাদ দিয়া হৈছে। সম্প্ৰতি কোনখন ৰাজ্যৰ পৰা বিশেষ মৰ্যাদা বাতিল কৰা হৈছে? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। আপোনালোকে নিশ্চয় জানে বন্ধুসকল। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ গ, জম্মু আৰু কাশ্মীৰ। ৰাজ্যসভাত জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন বিল 2019ত কোনে পেছ কৰিছে? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, অমিত শ্বাহ। বন্ধুসকল, ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। কুৱেশ্যন নম্বৰ 6, অনুচ্ছেদ 370ৰ কোনখন খণ্ড এতিয়াও কাৰ্যকাৰী হৈ থাকিব? বন্ধুসকল, আপোনালোকে মনত ৰাখিব, সংসদ আৰু ৰাষ্ট্ৰপতিৰ অনুমতিৰ দ্বাৰা আৰ্টিকেল 370 আৰু 35A ধাৰা বাদ দিয়া হৈছে। এতিয়ালৈকেও আৰ্টিকেল 370 সম্পূৰ্ণৰূপে বাদ দিয়া হোৱা নাই। বন্ধুসকল, আৰ্টিকেল 370ৰ 3টা ভাগ আছে। এই ভাগকেইটা হৈছে A, B আৰু C। গতিকে আৰ্টিকেল B আৰু C সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে। গতিকে আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ ইতিমধ্যে গম পাইছে বন্ধুসকল। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ গ, আৰ্টিকেল 370A। পৰৱৰ্তী প্ৰশ্নটো হৈছে বন্ধুসকল, জম্মু কাশ্মীৰত স্থানীয় বাসিন্দা কোন আছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ গ, 1954 চনৰ আগৰ বাসিন্দা। 1954 চনৰ 14 মে'ৰ তাৰিখৰ আগত যিসকল বাসিন্দাই তাত বাস কৰি আছিল তেওঁলোকেহে জম্মু কাশ্মীৰৰ নাগৰিকত্ব লাভ কৰিব পাৰিছিল। আপোনালোকে মনত ৰাখিব বন্ধুসকল, ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। 1954 চনৰ 14 মে' তাৰিখত অনুচ্ছেদ 35A কোনে কাৰ্যকৰী কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ক, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। মনত ৰাখিব বন্ধুসকল, ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। জম্মু কাশ্মীৰক কেইটা ভাগত ভাগ কৰা হৈছে? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, 2টা ভাগত। আপোনালোকে নিশ্চয় জানে বন্ধুসকল, সেই ভাগ দুটা হৈছে লাডাখ আৰু জম্মু আৰু কাশ্মীৰ। কোনখন বিলৰ দ্বাৰা জম্মু আৰু কাশ্মীৰক 2টা কেন্দ্ৰীয় শাসিত প্ৰদেশত ভাগ কৰা হৈছে? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ গ, জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন বিধেয়ক 2019। জম্মু কাশ্মীৰ পুনৰ্গঠন বিধেয়ক 2019 চনৰ বিলৰ দ্বাৰা জম্মু কাশ্মীৰক 2টা কেন্দ্ৰীয় শাসিত প্ৰদেশত ভাগ কৰা হৈছে। নম্বৰ 11, জম্মু কাশ্মীৰ কেন্দ্ৰীয় শাসিত প্ৰদেশত শাসক কোন হ'ব? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ক, মুখ্যমন্ত্ৰী। লাডাখ কেন্দ্ৰীয় শাসিত প্ৰদেশত শাসক কোন হ'ব? চাৰিটা অপশ্যন দিয়া আছে বন্ধুসকল। আপোনালোকে মনত ৰাখিব অপশ্যন নম্বৰ গ, উপ ৰাজ্যপাল। ভাৰতত কেন্দ্ৰীয় শাসিত প্ৰদেশৰ সংখ্যা বৰ্তমান কিমান হ'ল? বন্ধুসকল, আপোনালোকে নিশ্চয় জানে আগতে আছিল কেন্দ্ৰীয় শাসিত প্ৰদেশৰ সংখ্যা 7খন, কিন্তু বৰ্তমান জম্মু কাশ্মীৰক 2টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে জম্মু আৰু কাশ্মীৰ আৰু এটা হৈছে লাডাখ। গতিকে শুদ্ধ উত্তৰটো হৈ যাব বন্ধুসকল অপশ্যন নম্বৰ খ,
9খন। কুৱেশ্যন নম্বৰ 14, ভাৰতত মুঠ ৰাজ্যৰ সংখ্যা কিমান হ'ল? বন্ধুসকল, আপোনালোকে জানে জম্মু কাশ্মীৰক লৈ ভাৰতত মুঠ ৰাজ্যৰ সংখ্যা আছিল 29খন। বৰ্তমান জম্মু কাশ্মীৰক দুটা কেন্দ্ৰীয় শাসিত প্ৰদেশত ভাগ কৰি দিয়া হৈছে। গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈ যাব বন্ধুসকল অপশ্যন নম্বৰ খ 28 ৰাজ্য। আজিৰ অন্তিম প্ৰশ্নটো হৈছে বন্ধুসকল, কেন্দ্ৰীয় শাসিত প্ৰদেশ হোৱাৰ পাছত জম্মু কাশ্মীৰৰ বিধানসভা কাৰ্যকাল কিমান হ'ব? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ক 5 বছৰ। আগত আছিল বন্ধুসকল 6 বছৰ, কিন্তু বৰ্তমান হ'ব ইয়াৰ 5 বছৰ কাৰ্যকাল। বন্ধুসকল, আজি আছিল একেইটাই আৰ্টিকেল 370ৰ কেইটামান গুৰুত্বপূৰ্ণ MCQs। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে প্লিজ এটা কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল পাইছে প্লিজ এটা ভিডিঅ'টোত লাইক কৰি দিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে আৰু মোৰ চেনেলটো এতিয়ালৈকেও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বিদায় লৈছোঁ। বাই বাই। জয় আই অসম।